Hey guys, welcome to my YouTube channel Baruah channel vlogger নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰো সকলো ভালে আছে আৰু আমিও ভালে আছো আপোনালোকৰ আশীৰ্বাদত আৰু আজি দিনটো ভিডিঅ' বনাবলৈ সময় নাপালো অলপো আজি ঘৰৰ কাম এটা কৰি আছিলে মিস্ত্ৰী আহিছিলে তো মিস্ত্ৰী যোগান ধৰি থাকোতে দিনটো এনেদৰে গ'ল আৰু কি কাম কৰিছে মই আপোনালোকক দেখুৱাম বাৰু এতিয়া বাজিছে 7টা ভাবিছো ৰাতি ভাত খাজা জুকা কৰোগে আৰু ৰাতি ভাত খাজ মই কিহেৰে জুকা কৰো দেখুৱাম আপোনালোকক বাৰু মই আৰু কেনেদৰে বনাও দেখুৱাম তো মই অকমান দেৰিকৈ কি কাম কৰিছিলে সেইটো দেখুৱাই আছো আৰু ৰাতি ভাত খাজৰ কাৰণে মই কি যোগাৰ কৰি লৈছো সেইটো এতিয়া দেখুৱাই আছো মই হে গাইস ইয়া হৈছে কুকুৰা মাংস লোকেল কুকুৰা আৰু মই মাংসটো ধুৱাই নাই ধুম বাৰু তো ডাঙৰ ডাঙৰ পিচ কৰি আনিছে আৰু হাজবেণ্ডে সন্ধিয়াখিনি সময়ত গৈ লৈ আহিছিলে গৈ তো মই ফ্ৰিজত ভাত থলো এতিয়া ভাবিছো বনাও আৰু কেনেদৰে বনাম মই দেখুৱাম আপোনালোকক এটা মাংসখিনি মই ফাৰ্স্ট ধুই লওঁ ধুই কথা পাতি আছো আৰু দেখুৱাই যাম আপোনালোকক ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব একেবাৰে তো হে গাইস মই মাংসৰ কাৰণে ৰেডি কৰি লৈছো ডাঙৰ সাইজৰ পিয়াজ দুটা আৰু আলু লৈছো তিনটা সৰু সৰু আৰু মাংসখিনি মই ধুলো ধুনীয়াকৈ ধুই থৈ দিছো আৰু মাংস অলপ কমালো আৰু সৰু সৰু কৰিলো পিচ দুটা আৰু লেগ গিটা ডাঙৰ ডাঙৰ কৰি থৈছো বাৰু মাংস পিচটো সৰু কৰিলো মই ইমান সৰু কৰা নাই জুকখিনিয়ে কৰিছো বাৰু এতিয়া আৰু অলপ থলো এতিয়া মানে খোৱা মানুহ কম হাজবেণ্ড খুলেই দিনটো ভাগ লাগি আছে কাম বন কৰি থকা আৰু এতিয়া ভন্টি মই আছো দুইজনীয়ে বনাম হাতা পাতা কৰি দুইজনী তো এতিয়া মই দেখুৱাই দিও তেজনী ৰঙা কালাৰ নহলে ভাজি থাকিম মাংসখন উঠুৱাই এতিয়া লৰাই দিম আৰু তেলটো এৰিব ধৰিছে মাংসৰ পৰা এতিয়া মই গৰম পানী অলপ দি দিম ইয়াত Hey guys, মাংস ৰেডি হৈ গ'ল আৰু ইয়া হৈছে মই ইয়াত কোনো আলু ভাগি দিয়া নাই তো নিজে নিজে জলটো ডাঠ হৈ গৈছে আৰু বাটাৰ দিছো যে সেই কাৰণে খাবলৈ খুব টেষ্টি হৈছে মই অলপ টেষ্ট কৰি চাইছিলো মাংস ৰেডি আৰু দাইল বনাইছো ৰাতি খাজৰ কাৰণে মাংসৰ গ্ৰেভি আৰু পাপৰ ফ্ৰাই কৰিম এনেদৰে ভাত খাম তো ভাতকেইটা খাই লগ পাই আছো আৰু মই দেখুৱাই আছো আপোনালোকক আজি দিনত কি কাম কৰিছিলে তো চাই দিব ভিডিঅ'টো আপোনালোকে শেষলৈ মই ভাত পানী খাই লগ পাই আছো হে গাইস গুড মৰ্নিং আৰু কালি ভিডিঅ' বনাবলৈ নোৱাৰিলো আৰু শুই থাকিলো তো মই দেখুৱাই আছো আপোনালোকক কালি কি কাম কৰিছিলে কালি কামটো হৈছে দৰখন লগাইছে নতুনকৈ এখন লগাইছে গ্লাছৰ লাগিছে কব আৰু এতিয়া ভাত বনাই আহিছে তো কাম কৰি আছে ভাতটো সোনকালে বনাইছো আজি উঠা দেৰি হ'ল তো ভাত কি বনাইছো দেখাম আপোনালোকক এয়া হৈছে চিকেন বনাই আছো মই কালি ৰাতি থৈ দিছিলো যে সেয়ে এতিয়া বনাই আছো আৰু আন এটা কেৰাহীত ৰঙালাও ভোলৰ ভাজি আৰু দাইলটো বনাব পৰা নাই বনাম বাৰু এয়া বনাই আছো
এয়া হৈছে দাইলটো মই তিয়াই ৰাখিছোঁ, তিয়াই থৈ দিছোঁ পানীত। ঠিক গাইজ, গুড ইভিনিং। আৰু অথনি ভিডিঅ' বনোৱা নহ'লে, মা পাপা আহি পাইছে আমাৰ ঘৰলৈ তেতিয়া, আৰু ভিডিঅ' নবনালেও মই ভাত পানী খালোঁ। আৰু মাহঁত আহিব বুলি গম পোৱা নাছিলোঁ, মৰিগাঁৱলৈ গৈছিলে। তো মৰিগাঁৱৰ পৰা আহোঁতে আমাৰ ঘৰত সোমাই গৈছে। আৰু এতিয়া ৰখালোঁ মই মাহঁতক, সন্ধিয়া সময় যাবগৈ বাৰু, ভাবিছোঁ পথাৰৰ পৰা আহোঁগৈ। আৰু পথাৰত আমাৰ ফিচাৰী আছে যিহেতু, সেইকাৰণে ভাবিছোঁ মাছ দুটামান ধৰিবগৈ, আৰু ধৰি মাহঁতকো দি পঠাব। কি হয় নাজানো মই বাৰু, তেওঁ গম পাই আছোঁ কথা পাতি থকা তেনেদৰে। তো মই কৈছোঁ আপোনালোকক যদি মাছ ধৰে দেখুৱাম বাৰু। আৰু পথাৰলৈ যাম যিহেতু, ওলাই কৰি ৰেডি হ'লোঁ, আৰু দেখুৱাম আপোনালোকক, আমাৰ পথাৰখন দেখুৱাম। তো চাই দিব আপোনালোকে ভিডিঅ'টো শেষ হ'লে, মই দেখুৱাই যাম আপোনালোকক বাৰু। ঠিক আছে, পথাৰলৈ আহি আছোঁ। আৰু এটা কথা, মাছ যে নধৰে, এনেই আহিছোঁ ওলাই। এয়া আমাৰ পানী বহুত হৈছে ফিচাৰীত, যিহেতু বৰষুণ পৰি আছে সেইকাৰণে। ফিচাৰী পাৰিছোঁহি, বেছি দূৰ নহয় ঘৰৰ পৰা। আহি আছোঁ, আমাৰ ফিচাৰী। এয়া ফিচাৰী, ইমান নাই, যাব পাৰি। আৰু এইটো হৈছে পথাৰৰ ৰাস্তা, আৰু মানুহৰ ঘৰো আছে পথাৰত। এয়া মানুহৰ ঘৰ, আৰু এটা আছে অলপ দূৰত, নাযাওঁ তালৈ এতিয়া বৰ্তমান। আৰু আমাৰ পথাৰৰ গেটখন হৈছে এইখন, আৰু ঘৰটো হৈছে সেইটো। ঘৰটো যে বতাহ মাৰিছিলে ন, তেতিয়া টিংবিলাকত যে উৰি গ'ল। তো টিংবিলাক এতিয়া ভিতৰতে আছে। এতিয়া ঘৰ নবনায় আৰু এনেদৰে, হাজবেণ্ডে ভাবি আছে পাকা কৰি বনাম বুলি। আৰু এনেদৰে তামোলৰ পুলিবোৰ লগাইছে, আৰু এইবোৰ চেগুনৰ পুলি। আৰু এইযোৰ হৈছে নেমু গছ, নেমু লাগি আছে। নেমু এটা লাগিছে, গছযোৰ বহুত সৰু হয়, সৰুতে লাগিছে নেমু। আৰু এযোৰ নেমু গছ, এজোপাতো লাগি আছে বহুত নেমু। এতিয়া নিচিগো বাৰু, ঘৰত নেমু আছে। আৰু ছিগিবলৈ ভাল নালাগে, গছত লাগি থাকিলে যিমানটো ভাল লাগে ন, কিনি খাই ভাল লাগে বেছি। আৰু এইযোৰ হৈছে মধুৰি গছ, আৰু মধুৰি লাগি আছে বাৰু। এয়া সঁচাকৈ এইটো পকি আছে, এইটো সেইটো ডাঙৰ হৈ আছে, খাব পাৰিম। আৰু এইবোৰ ধানবিলাকো ৰুইছে বাৰু মানুহে। এইটো দৃশ্য চাওকচোন, ইমান ধুনীয়া দেখিছে দেখিবলৈ। হয়, মায়ে কৈছে চাওক, ইমান ধুনীয়া লাগিছে নহয় দেখিব, মজা লাগিছে আকাশখন দেখিবলৈ। আৰু এতিয়া ঘৰলৈ যাব ওলাইছোঁ, আন্ধাৰ হ'ব হৈছে। তো ঘৰলৈ যাওঁ, আৰু এইটো মধুৰি খাই আছোঁ। তো ঘৰলৈ যাওঁ এতিয়া, আন্ধাৰ হ'ব হৈছে, মানুহবোৰে গৰু আনি আছে। এয়া এতিয়া ঘৰলৈ যাওঁ। সেই গাইজ, ঘৰ আহি পালোহি, আৰু পাই গা ধুলোঁ, ধুই ফোন মাৰি আছে। তো ঘৰ আহি পালোহি, আৰু পাই গা ধুলোঁ, ধুই আৰু ভিডিঅ'টো দীঘল নকৰোঁ, ইমানতে সামৰিম। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে আপোনালোকৰ, তেনেহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি হল কৰি দিব, যাতে মোৰ আহিবলগীয়া নতুন ভিডিঅ'সমূহ আপোনালোকৰ মোবাইললৈ অতি সোনকালে যায়। আৰু বাই বাই। আজি বহুত গৰম বেছি আছিলে, তো বাই বাই।